লামডিং ৰোড স্থিত কেএছৰ সংবাদমেল ঠিকাদাৰ চিৰঞ্জীৱ আগৰৱালাৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ বালি বহি জিলাৰ বিক্ৰীৰ লগতে ষ্টেডিয়াম নিৰ্মাণত নিকৃষ্ট সামগ্ৰী ব্যৱহাৰৰ অভিযোগ ছাত্ৰ নেতৃত্বই পঁচিছটা বাঙালী সংগঠনৰ ঐক্যমঞ্চ ইউনাইটেড বেংগলী ফৰামে জনোৱা 24 ঘণ্টীয়া অসম বন্ধৰ সমগ্ৰ কাৰ্বি আংলঙত বিক্ষিপ্ত প্ৰভাৱ ঢলাকাণ্ডত মৃত্যুবৰণ কৰা নিৰীহ লোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি ধনচিৰিত মমবাতি জ্বলাই শান্তিৰ সমদল নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে কাছা ষ্টেডিয়াম নিৰ্মাণৰ নামত জিলা বন বিভাগৰ অধীনত বালি সংগ্ৰহ কৰিও ষ্টেডিয়ামৰ নিৰ্মাণৰ নামত খটুৱাই বহি জিলাক বিক্ৰী কৰাৰ তীব্ৰ অভিযোগ উঠিছে ঠিকাদাৰ চিৰঞ্জীৱ আগৰৱালাৰ বিৰুদ্ধে কেএছৰ কাৰ্যালয়ত 3 নৱেম্বৰত অনুষ্ঠিত কৰা এক সংবাদ মেলত ঠিকাদাৰ চিৰঞ্জীৱক বালি মাফিয়া আখ্যা দি ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে কাৰ্বি স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰক তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী তুলিছে ছাত্ৰ নেতৃত্বই ঠিকাদাৰ চিৰঞ্জীৱ আগৰৱালাৰ বিৰুদ্ধে কিছু দীৰ্ঘদিনীয়া অভিযোগ আছিল বন বিভাগৰ অধীনত বালি সংগ্ৰহৰ সন্দৰ্ভত অৱশেষত লামডিং ৰোড স্থিত কেএছএ আজি অনুষ্ঠিত কৰা সংবাদমেলৰ জৰিয়তে ঠিকাদাৰ সঞ্জীৱৰ বিৰুদ্ধে বালি সংগ্ৰহ কৰি বহি জিলালৈ ৰপ্তানি কৰি থকাৰ অভিযোগ তুলিছে ঠিকাদাৰ চিৰঞ্জীৱে বালিখিনি আনি খটুৱাব লাগিছিল ডিফু কাছা ষ্টেডিয়ামত নিৰ্মাণৰ কামত কিন্তু ষ্টেডিয়াম নিৰ্মাণৰ কামত লগোৱাৰ বিপৰীতে বহি জিলালৈ ৰপ্তানি কৰে তেওঁ ইয়াৰ উপৰি যি ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে তাৰে দেৱাল নিৰ্মাণৰ কামত অতি নিকৃষ্ট সামগ্ৰী ব্যৱহাৰ কৰিছে যাৰ ফলত ইতিমধ্যে নানা ৰং তুলিকাৰে স্থানীয় শিল্পীসকলৰ খটুৱাই আটক ধুনীয়া কৰি তোলা দেৱালৰ কিছু অংশ ঠায়ে ঠায়ে ফাটিব ধৰিছে এইদৰে We wanted to ask why is Mr. Turam Rohang making a safe haven for all these corrupted contractors in Karbi Anglong? Because your party, the BJP party, who says that BJP will never tolerate against corruption, BJP will fight to wipe out corruption in Karbi Anglong. But today we have seen a lot of corruption has been taking place till today. And today, through your channel, we wanted to expose one particular name, and he is very much close to. He is a best friend. He is a close friend to Tulam Rohang, the chief of Karbi Anglong Autonomous Council. His name is Mr. Chiranjeev Agarwal. He has got the contract to construct Karbi Anglong Sport Association Stadium Complex, and the divisional forest officer has permitted him to carry out sand from Jamuna River number 4 so for the construction of the said complex. But what we have seen is that Mr. Chiranjeev Agarwal has illegally transporting this sand, carried out the sand from Jamuna River number 4 to Lahore region, to Nagaland, even to Manipur. So we wanted to question here, why is Mr. Turam Rohang silent about these things? We are exposing now that Chiranjeev Agarwal is a corrupted contractor. Will you have the gut to constitute a high-level inquiry against him? If you are fighting against corruption, then come forward. By tomorrow itself, you constitute a high-level inquiry against Mr. Chiranjeev Agarwal. If not, then stop your lip service saying that you will fight against corruption. And I'm telling you today, Mr. Tulam Rohang, if you will be not able to arrest or take action against Mr. Chiranjeev Agarwal as per law, then we will give you another corruption record against the PWD Road Department. But that we will give the record, we will expose the corruption taking place in PWD Road. ছাত্ৰ নেতৃত্বৰ দাবী বালি মাফিয়া চিৰঞ্জীৱ আগৰৱালা অতি সোনকালে কাৰ্বি স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰে শাস্তিমূলক ব্যৱস্থা ল'ব লাগে
ইয়াৰ অন্যথা কাৰ্বি ছাত্ৰ সন্থাই ঠিকাদাৰগৰাকীৰ বিপক্ষে সংগ্ৰামত অৱতীৰ্ণ হ'ব আৰু এইসমূহ কাৰ্যৰ বাবে কাৰ্বি স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰ জগৰীয়া হ'ব। অৰুণ লেখে ৰিপৰ্ট কাৰ্ব নিউজ। তিনিচুকীয়া ধলাত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত নাৰকীয় ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰ প্ৰতিবাদ। হত্যাকাণ্ডৰ প্ৰতিবাদত আজি পুৱা ৫ বজাৰ পৰা ২৫টা বাঙালী সংগঠনৰ ঐক্যমঞ্চ ইউনাইটেড বেংগলী জাতীয় ফৰামে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ সমগ্ৰ কাৰ্বি আংলঙত বিক্ষিপ্ত প্ৰভাৱ পৰিলক্ষিত হয়। নাৰকীয় হত্যাকাণ্ডৰ প্ৰতিবাদত ২৫ বঙালী ঐক্যমঞ্চ ইউনাইটেড বেংগলী জাতীয় ফৰামে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত সমগ্ৰ কাৰ্বি আংলঙত ভিন ভিন ঠাইত বন্ধৰ প্ৰভাৱ মিশ্ৰিত। পূব কাৰ্বি আংলং জিলা সদৰ ডিফুত পুৱা ভাগত বন্ধ প্ৰায় সৰ্বাত্মক ৰূপত পৰিলক্ষিত হয়। যদিও দিনৰ ভাগত স্থানীয় ছাত্ৰ সংগঠনৰ হস্তক্ষেপত সকলো দোকান পোহাৰ খোলা দিয়া হয় আৰু চৰকাৰী কাৰ্যালয় শিক্ষা প্ৰতিষ্ঠান আদি খোলা থাকে। কাৰ্বি আংলঙত এটা বন্ধ প্ৰভাৱ যে পেলাইছে সেইটো আমি ইয়াত গোটেই সংগঠন কাৰ্বি আংলঙত আমি বহুত দুখ কৰিছোঁ। কাৰণ আজি ৫জন বেংগলীৰ পৰা আমিও বহুত দুখ কৰিছোঁ। কিন্তু আমাৰ কাৰ্বি আংলঙত আজি কিমান বছৰ ধৰি আমাৰ আন্দোলনত আমাৰ কিমান ইয়াত কাৰ্বি ভাই বন্ধু আমি ইয়াত কিমান মানুহ মৰিছে। তেতিয়া যিটো জেগা ক'ত আছিলে তেতিয়া আজি যিটো জেগা যদি এইটো বেংগলী সংগঠনৰ এগেইনষ্টত যদি বন্ধ নিদিয়ে আমি যিটো জেগা এগেইনষ্টত আমি PIL কেছ কৰিব যাম। এই কাৰ্বি আংলং ৰাইজে জানে আমিতো সদায় বন হ'লে বন বিৰোধী হয়। আজিও আমি বেংগলী ফেডাৰেশ্যনে বন দিছে কিন্তু আমি বন নামানো। যোৱাকালিৰ পৰা আমি চবক কৈ কিনে আছোঁ অল কাৰ্বি আংলঙত এতিয়া হামৰেন বাটলাংচু ডংকামুকাম খেৰুনি বুকুলীয়া আৰু আমাৰ চিলুনিয়ান বোকাজান চব খোলা আছে। কিন্তু ইয়াত মই শুনিছোঁ ৰাতিপুৱাৰ পৰা অলপ বন আছে বুলি কৈছে কিন্তু এতিয়া মই নিজে আহি কিনে আমি খোলাই আছোঁ। এইটো মানে মই ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং ৰাইজে জানে কাৰ্বি আংলং যি সংগঠনে বন দিয়ক আমি চেম্বাৰ অফ কমাৰ্চ পৰাতো বন বিৰোধী হয়। আমিতো বনটো কেতিয়াও নামানো এইটোৱে ক'ব বিচাৰিছোঁ। লগে লগে চহৰবাসীৰ জীৱন যাত্ৰা আগৰ দৰে স্বাভাৱিক হয়। আনহাতে পশ্চিম কাৰ্বি আংলং হামৰেনতো ২৪ ঘণ্টীয়া অসম বন্ধ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত থাকে। যদিও বৈঠালাংচ আৰু সীমান্তৱৰ্তী নগাঁৱৰ ৰাজাগাঁৱত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে। ইপিনে পূব কাৰ্বি আংলঙৰ হাওৰাঘাট অঞ্চলৰ লগতে সীমান্তৱৰ্তী দেৱস্থানত সকলো দোকান পোহাৰ চৰকাৰী কাৰ্যালয় আদি সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে ৰাজপথত যান বাহনৰ চলাচল সম্পূৰ্ণ বন্ধ হৈ থকা পৰিলক্ষিত হয়। এই পৰ্যন্ত সমগ্ৰ অঞ্চলটোত বন্ধ সৰ্বাত্মক আৰু শান্তিপূৰ্ণ হোৱা বুলি আমালৈ খবৰ আহিছে। ইয়াৰ দ্বাৰা আমি অসমবাসী ৰাইজক আৰু লগতে চৰকাৰক জনাব বিচাৰিছোঁ যে যোৱা ১ তাৰিখে তিনিচুকীয়াত যি নৃশংস হত্যা কৰিছে আমাৰ বঙালী ব্যক্তি তাক আমি তীব্ৰ গৰিহণা দিছোঁ হাওৰাঘাটবাসী ৰাইজে আৰু সেই উপলক্ষে অৰুণ লেখে সুন্দৰ ক্ৰ জাছন ইনহি গৌতম চন্দ্ৰা ৰিপৰ্ট কাৰ্ব নিউজ। তিনিচুকীয়া ধলাত কেইজনমান দুৰ্বৃত্তৰ হাতত প্ৰাণ কৰোণভাৱে হেৰাবলগীয়া হোৱা নিৰীহ লোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি যাচিলে ধনচিৰিত। কাৰ্বি আংলঙৰ ধনচিৰিত বেংগলী যুৱ সংঘৰ উদ্যোগত ৩ নৱেম্বৰৰ বিয়লিত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তিনিচুকীয়াৰ ধলাত যোৱা বৃহস্পতিবাৰে কেইজনমান সশস্ত্ৰ দুৰ্বৃত্তই ৫জন নিৰীহ লোকক কৰা হত্যাকাণ্ডৰ সমগ্ৰ অসমক জোকাৰি গৈছে। এই লৈ একাংশৰ মাজত বাদ বিবাদ চলি থকা পৰিলক্ষিত হৈছে।
কিন্তু এইলৈ ইয়াতকৈ অধিক সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পি সমগ্ৰ অসম যাতে অগ্নিগৰ্ভা হৈ নপৰে তাৰে কামনাৰে ধনশিৰি বেংগলী যুৱ সংঘৰ উদ্যোগত ধনশিৰি বেংগলী সাংস্কৃতিক ভৱনত আজি বিয়লি অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত বেংগলী সম্প্ৰদায়ৰ বাহিৰে স্থানীয় আন লোকসকলেও অংশ লয়। অনুষ্ঠানৰ পিছতে সন্ধিয়া হাতে হাতে মমবাতি জ্বলাই শান্তিৰ সমদল উলিয়াই ধনশিৰি পথেৰে হয় কেইজনমান দুৰ্বৃত্ত অপকৰ্মৰ বাবে সমগ্ৰ অসম জ্বলিব নালাগে। এই তিনিচুকীয়া ধলাৰ যি মানে অহিংসভাৱে যিবিলাক মানে আমাৰ 5জন মানুহ মাৰিছে নৰসংহাৰ যাক কয় নাৰকীয় ঘটনা, সেই ঘটনাৰ প্ৰতিবাদত আজি আমি ৰেলী ওলাইছোঁ আৰু সেই 5জনৰ আত্মাৰ সদ্গতিৰ কাৰণে আত্মাৰ শান্তিৰ কাৰণে আমি কণ্ডলেন্স পাতিছোঁ আৰু আমি ইয়াতে ধানচিৰি এলেকাত বিভিন্ন দল সংগঠন বিভিন্ন জাতি জনজাতিক আমি একত্ৰিত হৈ আমি এই পিচ ৰেলী ওলাইছোঁ। ইয়াতে ডিমাচা ষ্টুডেণ্ট ইউনিয়ন প্ৰেচিডেণ্ট আপোনাৰ কুনাং হাছমৰ প্ৰেচিডেণ্ট আৰু আমাৰ আদিবাসী সংগঠনৰ প্ৰেচিডেণ্ট আৰু নেপালী সংগঠনৰ প্ৰেচিডেণ্ট বিভিন্ন জনগোষ্ঠীক আমি একত্ৰিত হৈ আমি যেনেকৈ ইয়াতে বসবাস কৰি আছোঁ একত্ৰিত হৈ আমাৰ ইয়াতে কোনো হিংসা ভাৱ নাই, আমি একলগতে একত্ৰিত হৈছোঁ। সেই শোক সভাটো আমি সকলো জাতি জনগোষ্ঠী মিলি আমি এইটো পালন কৰিছোঁ যাতে ভৱিষ্যত আৰু এনেকুৱা ধৰণৰ নৰসংহাৰ নহয় সেইটো প্ৰতিবাদো জনাইছোঁ। লগতে ধনশিৰিৰ পৰা টিংকু ডিফুচা, ধনশিৰি। সমগ্ৰ ৰাজ্যজুৰি বৰ্তমানে অব্যাহত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰা তথা গোষ্ঠীগত সংঘৰ্ষ উদ্ভৱৰ পৰিস্থিতিৰ সৃষ্টি কৰা সাহসীয় দলৰ হোজাৰ বিধায়ক শিলাদত্য দেৱ, কমলক্ষ দে পুৰকায়স্থ, কংগ্ৰেছী নেতা চন্দন চৰকাৰ, শিলচৰৰ প্ৰদীপ দত্ত ৰয়, BTCৰ শ্যামল চৰকাৰ, সুকুমাৰ বিশ্বাসক অচিৰে গ্ৰেপ্তাৰৰ দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং সমিতিয়ে। ইতিমধ্যে তিনিচুকীয়া ধলাশদিয়াত যোৱা বৃহস্পতিবাৰে 5জন নিৰীহ ব্যক্তিক সশস্ত্ৰ দুৰ্বৃত্তৰ দলে হত্যা কৰাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰিছে। তৎসত্ত্বেও এই অৱস্থা সৃষ্টি কৰাৰ উচতনিমূলক বক্তব্য প্ৰদান কৰা সাহসীয় দলৰ হোজাৰ বিধায়ক শিলাদিত্য দেৱ, কমলাক্ষ দেৱ পুৰকায়স্থ, কংগ্ৰেছী নেতা চন্দন চৰকাৰ, শিলচৰৰ প্ৰদীপ দত্ত ৰয়, ব্ৰিটিছৰ শ্যামল চৰকাৰ, সুকুমাৰ বিশ্বাসক বিপক্ষে এজাহাৰ দিয়ে বোকাজান আৰক্ষী থানাত। কেইজনমান দুৰ্বৃত্তই সংঘটিত কৰা ঘটনাৰ বাবে বিষ-বাষ্প বিয়পাই থকা উক্ত নেতাসকল শীঘ্ৰে আইনগত ব্যৱস্থাৰ দাবী তুলি এজাহাৰ দাখিল কৰে অসম যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং সমিতিয়ে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Kopili Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Nordic style pork curry. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HR Estate Complex, Dharamnala Road, Difu, near Bazar, India. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility.
Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service, accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Difu Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে হানজালাংছ কাৰ্বি কালচাৰেল সোসাইটিক শক্তিশালী আৰু অধিক উন্নত কৰিবলৈ ইতিমধ্যে উইন্টাৰ মেলোডি নাইট স্থাপনৰ বাবে যোজা কৰা হৈছে এলৈ হানজালাংছ ক্ৰিয়া ক্ষেত্ৰত ৰাজেন্দ্ৰ ৰংপিৰ পৌৰহিত্যত 2 নৱেম্বৰত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত অভ্যৰ্থনা সমিতি গঠন কৰে হানজালাংছ কালচাৰেল সোসাইটিৰ উদ্যোগত অঞ্চলটোৰ সাংস্কৃতিক দিশত উন্নতি সাধনৰ বাবে কিছু অৰ্থৰ সহায় হ'বলৈ মেলোডি নাইট অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি লৈছে এই সংগীতা অনুষ্ঠান অহা ডিসেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব দৰ্শকসকলে মূল্য দি টিকট কিনাৰ বিনিময়তহে উপভোগ কৰিব পাৰিব নিশাৰ এই আকৰ্ষণীয় সংগীতা অনুষ্ঠান য'ত কাৰ্বি আংলঙৰ যশস্বী তথা জ্যেষ্ঠ কণ্ঠশিল্পী চন্দ্ৰকান্ত তেৰাং নৱপ্ৰজন্মৰ শিল্পী বিজয় লেখথে আৰু মিৰমিলি ৰংপিপিৰ যাদুকৰী কণ্ঠৰে হ'ব আকৰ্ষণীয় গীতৰ খৰাই উল্লেখ্য এই সন্দৰ্ভত আলোচনাৰ বাবে অনুষ্ঠিত উক্ত সভাত ৰূপসিং ৰংপি প্ৰতাপ ৰংফাৰ কমলাকান্ত বে কাদং তেৰাংপি মিনিকা হানছেপি প্ৰমুখ কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ ডিলাই আৰক্ষী থানাৰ এলেকাৰ 0 পইণ্টত এখন বাহন পথচ্যুত হৈ পথৰ দাঁতিত নামি যায়
AS01 AE9800 ৱেগনাৰ বাহনখনৰ অৱশ্যে এতিয়ালৈকে মালিক ওলোৱা নাই গাড়ীখনৰ চালকো উল্লেখযোগ্য যে এই ৱেগনাৰ বাহনখন য'ত দুৰ্ঘটনাগ্ৰস্ত হৈছে সেই অংশত দুৰ্ঘটনা হ'বলগীয়া পথ নহয় অৰ্থাৎ মিহি পথ যিকোনো বাহন নিৰাপদে অতিক্ৰম কৰাৰ সুবিধা থকা পথ যদিও কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে তাকে লৈ উৱাদিশ উলিয়াব পৰা নাই ডিলাই আৰক্ষীয়ে আৰক্ষীৰ মতে এই দুৰ্ঘটনা যোৱা নিশা এটা 30 বজাৰ ভিতৰত সংঘটিত হৈছে আনহাতে স্থানীয় ৰাইজে সাংবাদিকৰ আগত ব্যক্ত কৰা মতে এই ঠাইডোখৰত বাহন প্ৰায় সঘনে দুৰ্ঘটনাত পতিত হোৱা পৰিলক্ষিত হৈছে অৰ্থাৎ সমান পথৰ ওপৰেৰে গাড়ী চলাই যাওঁতে এইদৰে পথৰ দাঁতিৰ পথাৰত বাগৰি পৰা এই প্ৰথম নহয় ঠাইডোখৰত ইপিনে এই বাতৰি লিখা পৰলৈকে পৰিত্যক্ত বাহনখনৰ মালিক তথা চালকৰ অনুসন্ধান উলিয়াব পৰা নাই আৰক্ষী যদিও অনুসন্ধান অব্যাহত আছে বিশেষ ৰিপৰ্ট কাৰ্ব নিউজ কাৰ্বি আংলঙৰ ফুলনি পৰিষদীয় সমষ্টিত প্ৰথম এমএসি কাপ ফুটবল টুৰ্ণামেণ্ট 3 নৱেম্বৰত অনুষ্ঠিত হৈ যায় অন্তিম তথা ফাইনেল খেলত ফুলনি সাৰ্কেল পিএছ আৰু হাবিক্ৰো পিএছৰ মাজত অনুষ্ঠিত হয় 5-1 গলৰ ব্যৱধানত ফুলনি সাৰ্কেল পিএছৰ বিপক্ষে বিজয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় হাবিক্ৰো পিএছে আজি অন্তিম দিনৰ খেলখনৰ উপলক্ষে অনুষ্ঠিত এমএসি কাপ ফুটবল ফাইনেল টুৰ্ণামেণ্টৰ উপলক্ষে আয়োজিত বঁটা বিতৰণী তথা ৰাজহুৱা সভাত কাৰ্বি পৰিষদৰ সদস্যক্ৰমে কাৰ্যবাহী সদস্য অমৰ সিং টিছো প্ৰদীপ ডিফুচা খনসিং ৰংপি তৰেন্দ্ৰ ব্ৰহ্ম প্ৰমুখ্যে এমএসি লুট সিং তেৰণ আৰু এমএসি ৰাম সিং টিমুঙে আলহী হিচাপে অংশ লয় Banang man bini, owe minang penang, owe banang man owe raja, livelihood ta kibang la somang ke than pon lo ta si ningarong alam lo constituency na lo la son kachipate bi pon pen sports upgradation of hanisi mission ang theklo pasinili nijeji la pen la so sports upgrade dia fan infrastructure bangke constituency tin along ta kuti kep ka batangka ki pipon na bangke nang tum ka dog wata sini lo daka bangke kodak lo ne koloni homasti long ka tiar pon ladak ta loring thapi along se tiar pon lopo la te ning harong alam lo manon fianda litum sports la pen youth welfare pen kechipat tirpi ponji fan ke litum abar sai si nang ফুটবল টুৰ্ণামেণ্টত চূড়ান্ত বিজয় খিতাপ অৰ্জন কৰা দলটিক কাৰ্যবাহী সদস্যক্ৰমে অমৰ সিং টিছো আৰু খনসিং ৰংপিয়ে এটা ট্ৰফি আৰু 20,000 নগদ টকা পুৰস্কাৰ আগবঢ়ায় আনহাতে এমএসি দৰসিং ৰংহাং আৰু তেওঁৰ ধৰ্মপত্নীয়ে এটা ট্ৰফি আৰু 1000 টকা নগদ পুৰস্কাৰ হিচাপে আগবঢ়ায় হৰা দলটিক উল্লেখযোগ্য যে হাবিগ্ৰো পিএছৰ পৰা বাবু সিং ৰংফাৰক উত্তম খেলুৱৈ আৰু ৰাজীৱ গ্ৰক উত্তম গল ৰক্ষকৰ পুৰস্কাৰো আগবঢ়োৱা হয় বিশেষ প্ৰতিবেদক কাৰ্ব নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ